শিৱসাগৰৰ নাজিৰা মেকিপুৰ লিগিৰি পুখুৰী সংযোগী চাহ বাগিচা মাজৰ শূন্য ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা মেকিপুৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত টেইলাৰ AS01 JC 5077 আৰু সুপাৰ স্পেন্ডাৰ AS04W 6241ৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী মনোৰঞ্জন মৰাণ ৰাইজৰ তৎপৰতাত এম্বুলেন্সৰ জৰিয়তে লিগিৰি পুখুৰীস্থিত অসামৰিক চিকিৎসালয়লৈ তেওঁক নিয়া হয় মনোৰঞ্জন মৰাণ এগৰাকী শিক্ষক ঘৰ গেলেকি মৰাণ গাঁৱত বুলি জানিব পৰা গৈছে পৰৱৰ্তী ক্ষণত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টেইলাৰ সহ মটৰ চাইকেলখন জব্দ কৰে আনহাতে দুৰ্ঘটনাগ্ৰস্ত মনোৰঞ্জন মৰাণক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে টেইলাৰ চালক বৰ্তমান পলাতক অৱস্থাত আছে যদিও টেইলাৰ চালকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে মেকিপুৰ মডেল স্কুলৰ যিটো মডেল স্কুল এই মডেল স্কুলৰ যিজন প্ৰিন্সিপাল পাপু ৰাজুৱা তেখেতে মোক ফোন কৰিলে ঘটনা হোৱা মাত্ৰে তাৰপিছত মই ঘটনাস্থলীত আহি উপস্থিত হৈ দেখা পাওঁ যে এই গাড়ীখন এই ট্ৰেলাৰ গাড়ীখনে আগফালেদি মানে ল'ৰাটোক এক্সিডেণ্ট কৰিছে এই ট্ৰেলাৰৰ ডাম্পাৰ চাম্পাৰ চব সোমাই আছে ডাম্পাৰ গৈ চকাত লাগি আছে আৰু ল'ৰাটো তাতে মৃত্যু হ'ল মই আহি জীৱিত অৱস্থাত নাপালোঁ মই লগে লগে আমাৰ আৰক্ষী চকীৰ আমাৰ নাজিৰা থানাৰ OC ছাৰক মই ফোন কৰিলোঁ তেনেকুৱাতে তেখেতে এম্বুলেঞ্চখন পঠাইছে তেখেতে নিজেও গৈছে গৈ মানে এম্বুলেঞ্চখনো গৈ পাইছে তেতিয়া মানে ডেডে আছিলে জীৱিত অৱস্থাত নাই আৰু এই অঞ্জিচিৰ গাড়ীবোৰ বাছ হওক চাই ট্ৰেলাৰ হওক যিটো দ্ৰুতগতিত চলায় এইটো যে প্ৰথমবাৰৰ এক্সিডেণ্ট সেইটোও নহয় আগতো হৈছে আৰু সেইটোৰ কাৰণে আমাৰ সংগঠনত আশা সংগঠন হওক বা বিভিন্ন জাতীয় সংগঠনবিলাকে মানে অঞ্জিচিক বহুতবাৰ ৰিকুৱেষ্টো কৰিছে বহুতবাৰ মানে তেওঁলোকক আলোচনাৰ যোগেদি কোৱাও হৈছে যে আপোনালোকৰ গাড়ীৰ লিমিটেশ্যন কৰক স্পীডৰ কিন্তু অঞ্জিচিও মানে কৰ্তৃপক্ষই কাণ সাৰ নিদিয়ে যাৰ কাৰণে এনেকুৱা ঘটনাবোৰ হ'ব পাইছে এই উঠি অহা যুৱকজনক এক্সিডেণ্ট কৰাত মানে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু মই এই অঞ্জিচি কৰ্তৃপক্ষক মই এই বাৰ্তাৰ যোগেদি জনাব খুজিম যে উঠি অহা যুৱকজনৰ যিটো লাইফটো ধ্বংস কৰিলে তাৰ বিনিময়ত তেওঁক মানে মই প্ৰশাসনকো অনুৰোধ জনাম যে তাৰ বিনিময়ত তেখেতসকলক এক ক্ষতিপূৰণ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু অঞ্জিচি কৰ্তৃপক্ষকো মই অনুৰোধ জনাম যে ল'ৰাজনক এক ক্ষতিপূৰণ হিচাপে তেখেতক দিব লাগে ল'ৰাজনৰ নামটো কি ল'ৰাজনৰ নাম আছিলে মনোৰঞ্জন মৰাণ বাপেকৰ নাম ক্ষীৰোদ মৰাণ গেলেকি মৰাণ গাঁৱত তেওঁৰ ঘৰ তেওঁৰ বাইকখনৰ চাই গম পাইছোঁ আৰু এইখিনিতে মই দেখি